আজি আমি সকলো গৈ আছোঁ কলাক্ষেত্ৰলৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি মই আপোনালোকক বহুত নতুন নতুন দৃশ্য দেখুৱাম আৰু বহুত মানুহৰ লগত মিলাম। তো আহক আজি মোৰ লগত ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি ভাল পায় তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব এটা কৰি দিব। আজি মই আহি পালোঁ কলাক্ষেত্ৰলৈ। আপোনালোকক সকলো নিজ জেগা মই দেখুৱাম। ইয়াত আপোনালোকে চাব পাৰে। আৰু বহুত ধৰণৰ ইয়াত ইউটিউবাৰ আছে। এইটো সুখৰ খবৰ। মোৰ ভিডিঅ'ত আপোনালোকে আজি দেখাব বহুত অসমৰ ডাঙৰ ইউটিউবাৰক মোৰ লগত মই চিনাকি হ'বলৈ চেষ্টা কৰিম। আপোনালোকক দেখুৱাই লৈ যাম। তো ভিডিঅ'টো ভাল পালে এটা ছাবস্ক্ৰাইব কৰি দিব। আজি মই আছোঁ কলাক্ষেত্ৰত আৰু আপোনালোকে চাব পাৰে ইয়াত সকলো অসমৰ ইউটিউবাৰ আহি গৈ থৈছেহি। এয়া আপোনালোকে চাব পাৰে তলত। এয়া মোৰ লগত আছে জিতুমণি। হাই এভৰিৱান। চেনেলটোৰ নাম কি আছিল? মোৰ চেনেলটো প্ৰাঞ্জল কলিতা আপোনালোকে দেখা পাই আছে। আৰু এওঁৰ জিতুমণি বুলি আছে। ব্লগিং চেনেল ঠিক নাই টেকনিকেল টাইপ চেনেল মোৰ। টেকনিকেল নতুন চেনেল। নামটো ভালেই হয়, কাৰণ আমি নিজৰ নামতে একাউণ্টবোৰ খুলিছোঁ, নিজৰ নামতে চেনেল। আপোনালোকে ছাপোৰ্ট কৰক। কেৱল আপোনালোকৰ ছাপোৰ্ট লাগিব। অসমতো এটা ধুনীয়া ক্ৰিয়েটৰ, ধুনীয়া এখন কমিউনিটি গাইডলাইন উঠি পৰিছে। ঠিক তেনেদৰে অসমত বহুত ডাঙৰ ইউটিউবাৰ হৈ পৰিছে। আপোনালোকে নিশ্চয় জানে কোন আছে, আৰু ইয়াতে দেখাব পাৰিব। আপোনালোকে দেখা পাব ভাল ইউটিউবাৰ বহুতো আছে, ভাল ক্ৰিয়েটৰ বহুত আছে। আমাৰ সকলোবোৰ আহি পাইছে আৰু বহুত কেইজন আহি পাব। আৰু নিশ্চয় ভিডিঅ'টো শেষলৈ চাই থাকিলে গম পাব কোন আছে আৰু কোন আহিব। ভিডিঅ'টো শেষলৈ চাই থাকক আৰু সুন্দৰভাৱে আপোনালোকে চাই থাকিব। আপোনালোকে স্কিপ নকৰিব, চাই থাকক এই ভিডিঅ'টো। আৰু এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। তো শেষলৈ চাই থাকক। এয়া মই ওচৰত দিছোঁ কেচি ক্ৰিয়েশ্যন। মই কি বুলি কওঁ, আজি মই আহিছোঁ যে ইয়াৰ কাৰণে আহি পাইছোঁ, নহ'লে মই আহি নাপালোঁ হয়। এওঁ কৈছিল মোক আজি 22 তাৰিখে থকা বুলি। ধন্যবাদ। প্ৰাঞ্জলৰ ইমান মানে কি বুলি কওঁ, মানে পুৰা ইউটিউবক লৈ তেওঁ পুৰা মানে সপোন দেখিছে। কিছুমান যিবোৰ সপোন পূৰণ কৰাৰ বাবে আপোনালোকৰ মৰম বহুত প্ৰয়োজন। আৰু মই তাৰ যেতিয়া বাৰ্থডে আছিল, এই বাৰ্থডেটো মই সেইখিনি কথাই কৈছোঁ যে লাগে মাত্ৰ আপোনালোকৰ অকণমান সহায়। কাৰণ হিন্দী ইউটিউব চেনেল বহুত আছে, অসমীয়া ইউটিউব চেনেল বহুত বেছি নাই। এতিয়াও সময় আছে, আমাৰ আগুৱাই যোৱাৰ চান্স আছে। আৰু প্ৰাঞ্জলৰ কণ্টেণ্ট ভাল, প্ৰাঞ্জলৰ টপিক ভাল। আৰু সকলোৱে তাক ছাপোৰ্ট কৰক। গাঁৱৰ ল'ৰাখিনি স্পেচিয়েলি কৈছোঁ যে তেওঁলোকৰ তাৰ যিটো ফ্ৰেণ্ড চাৰ্কুল আছে, ফ্ৰেণ্ড চাৰ্কুলে সহায় কৰক। সহায় অবিহনে প্ৰথমখিনিত বহুত সহায়ৰ প্ৰয়োজন, পিছত সহায় বেছি নালাগে। আৰু প্ৰথমখিনিত যেতিয়া সহায় পাব তেতিয়া আগুৱাই যোৱাত সহজ হ'ব। আগুৱাই যাব পাৰিব কিন্তু সহজ হ'ব। আৰু সেই সহজত যদি আপোনালোক অংশীদাৰ হ'ব খোজে তেনেহ'লে অলপমান সহায় কৰক প্লিজ। ছাৰ মোৰ পৰা কৈছোঁ, ৰিকুৱেষ্ট কৰিছোঁ, ছাবস্ক্ৰাইব দিম। আৰু যিটো চেনেল আছে সেই চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। আকৌ লগ পাম। কেচি ক্ৰিয়েশ্যন চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। চাই থাকক।
আমাৰ অসমৰ নাম্বাৰ 1 যিটো টেক চেনেল সেইটো হ'ল ডিম্পু বৰুৱা। আজি মই ডিম্পুদাক লগ ধৰিবলৈ আছো। এয়া ওচৰত আছে আমাৰ ডিম্পুদা। আজি অলপমান লগ কৰিবৰ কাৰণে কলাক্ষেত্ৰ আহিলো, কাৰণ আমি যিনি ভিডিঅ' বনাওঁ বেছিভাগ গুৱাহাটীতে থাকে, নলবাৰীত থাকে, মানে গুৱাহাটীৰ ওচৰা-ওচৰিয়ে। চ' সকলোকেইটা আহিছো, লগ কৰিছো, কিবা কিবি খাইছো, মাছ চাইছো, মাছ দেখা নাই মানে আমি সেইকাৰণে চাই আছো। ইয়াত চাব আহিছো। তাৰপিছত আৰু ভাল লাগিছে, গৰম বন্ধত ফুৰিব আহিছো। বহুত ভাল লাগিছে আজি ডিম্পুদাক লগ পাই বহুত। হেল্ল' ফ্ৰেণ্ডছ, আজি ডিম্পুদাক লগ কৰিব আহিলো গুৱাহাটীত। আমাৰ অসমত পোনপ্ৰথমবাৰৰ বাবে চিলভাৰ প্লে বটন পোৱা দাদাজন হ'ল এছামিছ মিক্সাৰ আৰু তেওঁ হ'ল ভূষণ পাঠক। আজি মই তেওঁক লগ পাবলৈ আহিছো। আপোনাক লগ পাই বহুত ভাল লাগিল। ভবা নাছিলো যে এনেকে লগ পাম। নিশ্চয় তোমাৰ চেনেলটোৰ নাম কি আছিলে? প্ৰাঞ্জল কলিতা। প্ৰাঞ্জল কলিতা মোক মেছেজ কৰি আছিলে আগৰ পৰা, বাট লগ পোৱা হোৱা নাছিলে। আজি লগ পাই বোলো বহুত বেছি ভাল লাগিছে। আৰু আমাৰ অসমৰে ভাল ইউটিউবত নতুন কৰি তোমাৰ কণ্টেণ্ট কি টাইপ ভিডিঅ' দি আছে, টেকনিকেল টাইপ দি আছে, ব্লগছো দি আছে। ব্লগছ বৰ্তমান বহুত চলি আছে। অসমত ইমান বেছি পপুলাৰ হোৱা নাই, লাহে লাহে হ'ব। অসমত চব বেছি অলপ লেট কৰি হয়। এতিয়া তুমি বাহিৰত যোৱা, বাহিৰত তোমাৰ ব্ৰেণ্ডৰ লগত তুমি এপ্ৰ'চ কৰিবলৈ ইজি, ব্ৰেণ্ডৰ লগত টাই আপ কৰিবলৈ বা কিবা কৰিবলৈ। কিন্তু অসমত তোমাৰ এতিয়াও তাৰমানে ইমান ব্ৰেণ্ড বিলাকে বুজি পোৱা নাই যে কিমান ইম্পৰ্টেণ্ট অনলাইন মাৰ্কেটিং, ইউটিউবাৰৰ লগত কলাব কৰা। কিন্তু তেওঁলোকে ইমান বেছি বুজা নাই অসমত, কিন্তু আমি হয়তো বুজাব লাগিব অসমৰ ব্ৰেণ্ড বিলাকক। চব অসমত লেট কৰি আছে, নিশ্চয় চাকচেছ হৈ যাব। নিশ্চয় ব্লগ তোমাৰ বা ভিডিঅ' যিবিলাক আছে আপোনালোকে চাওক, তেওঁৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। চ' থেংক ইউ ছ' মাছ। আপোনালোক সকলো জানেই ভূষণ দাক বিভিন্ন চেলিব্ৰিটিৰ লগত ইণ্টাৰভিউ লয়। এছামিছ মিক্সাৰ বুলি ইউটিউবত মাৰি দিলে আহি যাব। তো আপোনাক লগ পাই আজি বহুত ভাল লাগিল। তো মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ এইখিনিয়ে। থেংক ইউ ছ' মাছ। আশা কৰোঁ আপোনালোকসকলে নিশ্চয় এই মোৰ ব্লগছ ভিডিঅ'টো চাই ভাল পালে। যদিহে ভাল পালে, মাজত থকা যিটো গ'ল চিন আছে সেই গ'ল চিনত ক্লিক কৰি মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক। কাৰণ এনেকুৱা ধৰণৰ নতুন নতুন ব্লগছ আপোনালোকৰ মাজলৈ মই লৈ আহিবলৈ প্ৰায়ে মাজে মাজে চেষ্টা কৰি থাকোঁ। তো আজিলৈ আজি মই আপোনালোকৰ বিদায় লৈছোঁ। আৰু আন এটা ভিডিঅ'ত মই আপোনালোকৰ ওচৰত এনেকৈয়ে লগ পাম বুলি আশা ৰাখিলোঁ।